Hello everyone, welcome back to my another mini vlog. ভাত খাই মেলি আহি গলো আমি ডিপাৰ্টমেন্ট। এটা বাজি পাৰ হৈছে আৰু আমি হৈ গলো এতিয়া প্ৰগ্ৰামটো এটেন্ড কৰিবলৈ। পিছে প্ৰগ্ৰামটো অৰ্গানাইজ কৰা হৈছে ৰংঘৰ অডিটৰিয়ামত। কিন্তু ভিতৰত সোমাই দেখিছো যে কোনো আহাই নাইচোন এতিয়ালৈকে। একবাৰৰ বাবে মাইণ্ডত আহিছিলে যে গুচি যাও নেকি ইয়াৰ পৰা, কিন্তু আমি তেনেকে ভাবি থাকোতে এয়া মানুহ ষ্টাৰ্ট দি দিলে। এতিয়া আৰু পলাই গলে খুব লাজৰ কথা হ'ব। প্ৰায় 2টা বজাত প্ৰগ্ৰামটো ষ্টাৰ্ট কৰা হ'ল। ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্থেমটো গাই পেলাই। আপোনালোকে হয়তো ভাবিছে চাগে যে প্ৰগ্ৰাম মানে কিবা ফাংচন টাইপ নেকি, কিন্তু মই সেইটো প্ৰগ্ৰামৰ কথা কোৱা নাছিলো। এইটো হৈছে কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম। প্ৰায় 2 ঘণ্টামানৰ পিছত প্ৰগ্ৰামটো এণ্ড কৰি এতিয়া আৰু যিহে ভাগৰ আৰু টোপনি লাগিছে ৰুম যাওঁ পটাপট।